হেল্ল' বন্ধুসকল, প্ৰিয়া ব্লগছ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগত। মই বিদ্যালয় আহিছোঁ আজি নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকক আজি মনোৰঞ্জন দিম বুলি ভাবিছোঁ। অকণ ফানি ভিডিঅ' দিম বুলি ভাবিছোঁ। কাৰণ হ'ল যাব পৰা নাই, ক'তো বৰষুণ দি আছিলে, সেইকাৰণে আজি ক'তো যাব নোৱাৰিলোঁ, ভাবিলোঁ এটা ফানি ভিডিঅ'কে বনাওঁ। চ' আজি ফানি ভিডিঅ'টো বনাইছে, আমাৰ লগত আছে ভাইকন। চ' ভিডিঅ'টো যদি ভাল পায় প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব, তেতিয়াহে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোক সকলোৰে আগতেই পাব। প্লিজ লাইক কৰিব। চ' প্লিজ অকণ ছাবস্ক্ৰাইব কৰি দিয়ক। চ' আহক বেছি দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। কালি কথা এটা হ'ল নহয় আবেলি সময়ত ভাই। কালি ছোৱালীজনীক মই ধৰি লৈ পেলাই প্ৰপ'জ মাৰিলো নহয়। ছোৱালীজনীক দেখি আগৰ পৰা কি চাল লাগিছে। ছোৱালীজনী পিছফালৰ পৰা একদম দেখি কিমান দীঘল চুলি। ছোৱালীজনীক মই কলো দেখি লাহে লাহে পিছফালৰ পৰা যেনেকে মাতি দিলো, মতাৰ লগতে তাই পিছফালে ঘূৰি দিলে 100 দিয়াৰ লগতে মই কান্দি পেলালো। কান্দি পেলাই তাইক কলো মই কিয় মাৰিলা? তাই পিছফালে এনেকে ঘূৰি কৈছে কুকুৰ ল'ৰা মানুহক দেখা পোৱা নাই, কাণ চুলিখিনি তাই দীঘল কৰিলে, মই এনেই জোকালো মাৰটো খাবলৈ। পৰ্বতৰ ঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হালে। মানুহে হেনো কয় শিখৰ খালে মানুহৰ পেটত গেষ্ট্ৰিক হয়, এই মদগাল খাই পৰি থাকিলে মানুহৰ বমি হলে কি হয়?